নমস্কাৰ আপোনালোকক আজি পিওৰ সোণত নিৰ্মাণ কৰা কেটেমান আমাৰ গোল্ডৰ গহনা দেখাইছো এটো সকচোন নেকলেস অৰিজিনাল গোল্ডত নিৰ্মাণ কৰা HID হলমাৰ্ক সংযুক্ত এটো নেকলেসৰ ফুলি আৰু নেকলেস আছে ওয়েট আছে মাত্ৰ 13 গ্ৰাম ওয়েটত এটো নিৰ্মাণ কৰা পিওৰ সোণৰ গহনা কেনেকুৱা লাগিছে কমেন্টৰ জৰিয়তে জনাব আমাৰ ইয়াত অকল অসমীয়া পিওৰ সোণত অসমীয়া গহনা নিৰ্মাণ কৰাৰ উপৰিও আশীৰ্বাদ গহনালয়ত এনেকুৱা ধৰণৰ ফুলি নেকলেস চেইন নিৰ্মাণ কৰা হয় আপোনালোকে কেটলগ আমাৰ কেটলগ অনুযায়ী আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব বা আপোনালোকে ডিজাইন দিলো আমি সেইমতে নিৰ্মাণ কৰি তুলো বা গঢ়াই দিও আৰু সম্পূৰ্ণ HID হলমাৰ্ক যুক্ত পাব প্ৰত্যেকটো গহনা এটা সকচোন HID হলমাৰ্ক যুক্ত আছে বিআই আপোনালোকে এখন কাৰ্ড পাব যাৰ এগেইনষ্টত আপোনালোকে সকলো সুবিধা ল'ব পাৰিব এটো আপোনাৰ নেকলেস সেট 13 গ্ৰাম ওয়েটত আছে আজি ভিডিওৰ জৰিয়তে একাৰণে দেখাইছো যাতে সকলোৱে গম পাওক বহুত আমাৰ ইয়াত অকল অসমীয়া গহনা বনাও বুলি ভাবে পিওৰ সোণত সকলো ধৰণৰ গহনা ইয়াত নিৰ্মাণ কৰো আশীৰ্বাদ গহনালৰ এডাল চেইন আমাৰ মৰমৰ কাস্টমাৰ কাৰণে নিৰ্মাণ কৰি তোলা হৈছে এডাল চেইন সকচোন কি ধুনিয়া হয় 7.8 গ্ৰামছত আছে টোটাল ওয়েট আৰু এটা নেকলেস সেট মাত্ৰ 10 গ্ৰামছত আছে 10 গ্ৰামত অকল নেকলেস সেটটো নহয় অকল নেকলেসটো 10 গ্ৰামত নিৰ্মাণ কৰি তোলা হৈছে কিমান সুন্দৰ বহুত সুন্দৰ আৰু সম্পূৰ্ণ হ্যান্ডমেড কোনো ধৰণৰ ইয়াত মেচিন ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা হৈছে হ্যান্ডমেড নেকলেস হ'ব অৰিজিনাল গোল্ডৰ এটা আঙঠি পাৰ্ল মনি দি পেলাই নিৰ্মাণ কৰা এটা আঙঠি হয় সোণৰ এনেকুৱা ধৰণৰ গহনা আপোনালোকে ল'ব বিচাৰিলে অৰ্ডাৰ কৰিবলৈ আমাক 5 পৰা 10 দিন সময় দি পেলাই অৰ্ডাৰ কৰিব লাগিব বা আঙঠি সিঙ্গল আঙঠি চেইন হলে আমাৰ দুদিনৰ পৰা 3 দিন সময় দিব লাগিব আপোনালোকে মনোবিশ্বাস ধৰণে আমাৰ সকলো গহনা নিৰ্মাণ কৰি তোলা হয় অসমীয়া গহনা কেঁচা সোণৰ গহনাটো এভেইলেবল থাকে বাকি পিওৰ সোণৰ গহনা আপোনালোকৰ অৰ্ডাৰ অনুযায়ী আমাৰ ইয়াত নিৰ্মাণ কৰি তোলা হয় আৰু এনে ধৰণৰ গহনা ভিডিও কাপোৰৰ ভিডিও আৰু জুৱেলাৰী ভিডিও চাই থাকিবৰ কাৰণে আমাৰ পেজটো লাইক কৰি থব ফলো কৰি থব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু এনেকৈ নতুন নতুন কালেকচনৰ আপডেট পাই থাকিবৰ কাৰণে আমাৰ পেজটো ফলো কৰি থাকিব আৰু এনেদৰে সদায় সহযোগিতা কৰিব বুলি আশা থাকিল আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্টৰ জৰিয়তে জনাব বুলি আশা থাকিল ধন্যবাদ